হাই গাইজ নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ যেহেতু আজি গৰু বিহু তো ভাবিছোঁ মই এটা মিনি ভ্লগ কৰোঁ এইটো একদম সৰুছে ভ্লগ হ'ব আৰু কেনেদৰে মই ক'ৰবাত যাব ওলাইছোঁ আৰু ক'ত যাম সেইটো আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব তো ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি গৈ থাকক এতিয়া মই ৰেডি হওঁ আৰু অতি সোনকালে কাৰণ মোৰ হাতত একদমেই কম টাইম আছে এতিয়া মই ৰেডি হ'বৰ কাৰণে এয়া মই মইশ্চাৰাইজাৰ গোটেইখিনি ইউজ কৰি লৈছোঁ তাৰপিছত মই এয়া হাইলাইটাৰ ক্ৰীম লেকমিৰ মই এইটো ইউজ কৰিছোঁ তাৰপিছত মই কনচিলাৰ ইউজ কৰিম নৰ্মেল একদম নৰ্মেল মই মেকআপ কৰিবৰ কাৰণে ট্ৰাই কৰিম মোক বহুত বেছি হেভি লুক নালাগে নেচাৰেল লুক এটা লাগে তো তাৰ কাৰণে মই এইখিনি ব্লেণ্ড কৰিলোঁ আঙুলিৰ সহায়েৰে কৰিছোঁ একো টাম জাম মই একো কৰা নাই চুইচ বিউটিৰ এয়া কনচিলাৰ ইউজ কৰিছোঁ তাৰপিছত আপোনালোকে ছানস্ক্ৰীম ইউজ কৰি ল'ব মই সেইটো ইউজ কৰিছিলোঁ যিহেতু আজি বহুত বেছি গৰম আছিল তো মই ভালদৰে ছানস্ক্ৰীম ইউজ কৰি লৈছোঁ তো তাৰপিছত মই সেয়া বেলেগ ইউজ কৰা অকণমান মই ব্লাছাৰ ইউজ কৰিছিলোঁ ক্ৰীম ব্লাছাৰ হয় মাস্কাৰা আইলাইনাৰ আইব্ৰো অকণমান আঁকিছিলোঁ লাইট কৰি পেলাই তো সেয়াই আৰু দৌৰা দৌৰিকৈ ওলাই আহিলোঁ তাৰ কাৰণে আমি ভালকৈ ফুল লুকটো আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ দেউতাই বহুত বেছি আঁতৰ কৰে চব ক্ষেত্ৰতে আৰু এতিয়া চাওক আপোনালোকে গাঁৱৰ এইটো পৰিৱেশটো দেখি কিজানি সেউজীয়া পৰিৱেশটো দেখি গমেই পাইছে ক'লৈকে আমি গৈ আছোঁ দেউতা আৰু মই গাড়ীৰে গৈ আছোঁ এই গাঁৱৰ পৰিৱেশৰ কথাই এটা বেলেগ থাকে ন কিবা এটা বিৰাটেই ভাল লাগে তো আমি গৈ আছোঁ ডাঙৰ বাহঁতৰ গাঁৱৰ ঘৰলৈকে সিহঁতে পুৱাই গৈছে সিহঁতে বিহুৰ কাৰণে গৰু বিহু ভাগিনহঁতে গৰু ধুৱাব সেইকাৰণে আমি লাহে লাহে গৈ আছিলোঁ তো এয়া চাওক মোৰ লুকটো কিবাকৈ গাড়ীতে আৰু ভিডিঅ' কৰিছোঁ এয়া মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ বিৰাটেই ধুনীয়া কুৰ্তি হয় মই বিহু বুলি নিজে গিফ্ট দিছিলোঁ আৰু ধুনীয়া ইয়েৰিংছ একযোৰ পিন্ধিছিলোঁ এইযোৰ মই কেলকাতাৰ পৰা আনিছিলোঁ বিৰাটেই ধুনীয়া কাণফুলিযোৰ হয় আৰু আমি যোৱা বহুতখিনি দেৰি হৈছিল মই ভিডিঅ' কৰা হোৱা নাছিল সিহঁতে আছিল ভাত খাই তো ভাবিলোঁ অকণমান ভিডিঅ'য়ে কৰি আৰু ডাঙৰ ফিণ্ডৰ বাহঁত সিহঁতৰ ল'ৰা ছোৱালী গোটেইকেইজনে আহিছিল তো বিৰাটেই ভাল লাগিল কাইও নাখোৱা বস্তু খাইছে আৰু আমি ভাত চাত খাই অকণমান ৰেষ্ট লৈ পেলাই এয়া আমি কঁকাল ভাঙিব ওলাইছোঁ ৰ'দতে এয়া হ'ল আমাৰ বিহু নাচনী কেইজন আমি ভিন্দৰ বাহঁতৰ লগত ভাবিলোঁ অকণমান ডেন্স কৰোঁ বিহু বুলি আৰু ভিন্দৰ ভাগিনীজনীয়ে কি ধুনীয়া ডেন্স কৰে যিজনে ডেন্স কৰিছে তাই নিজে গাই ডেন্স কৰিছে ইমান ধুনীয়া ডেন্স কৰে আৰু তাৰপিছত আমি পথাৰত আহিও অকণমান ডেন্স কৰিলোঁ আমাৰ ইমানেই বিহু লাগিছে ন চাওকচোন কেনেদৰে ডেন্স কৰিলোঁ আমাৰ গানটো দিব নোৱাৰিলোঁ কাৰণ কপিৰাইট আহি যাব পাৰে মোবাইলত বজাইছিলোঁ তো বিহু ষ্টেপখিনি চাওক আৰু এয়াই আছিল ভিডিঅ' ভাবিছোঁ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব আৰু বেছি দীঘলীয়া নকৰিলোঁ ভিডিঅ'টো কাৰণ পিছলৈকে বিহু চিহু নাচি বিৰাটেই ভাগৰ লাগিছিল আৰু আজি বহুত বেছি ৰ'দ গৰম পৰিছিল ন তো সেইকাৰণে মেখেলা চাদৰ পিন্ধা অভ্যাস নাই তো অকণমান পিন্ধিলে মোৰ কিবা লাগি যায় তো কেইটামান ফটো উঠিছিলোঁ বিৰাটেই ভাল লাগিল আজিৰ দিনটো এনেদৰে চেলিব্ৰেট কৰিলোঁ তো আপোনালোকে কেনেদৰে কি কৰিছে আপোনালোকক জনাবচোন তো আজিলৈকে এইখিনিয়ে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই